beer, brandy, whiskey. BhaimonDa চিনেমাখনৰ যিটো গীত বিয়াৰ ব্ৰেণ্ডি হুইস্কি বুলি সেই গীতটি গাবলৈ মোলৈ সুযোগ আহিল শ্যামন্তক দাৰ লগত মোৰ অকণ পুৰণা চিনাকি নাজানো তেখেতে কি ভাবি পেলাই মোক গীতটো দিলে কিন্তু মই সৌভাগ্যৱান যে সেই গীতটি মই গাব পালোঁ চিনেমাত গোৱাটো এটা বেলেগ ধৰণৰ গতিকে মই গানটো দুবাৰকৈ গোৱা হৈছে এবাৰত গাইছিলোঁ যদিও মোৰ সুৰ কথা সব ঠিকেই আছিলে কিন্তু চিনেমাত গোৱাতে প্লেবেকটো বহুত বেলেগ ধৰণৰ গতিকে তেখেতসকলে বুজাই দিলে কেনেকৈ গাব লাগে কোনখিনি বস্তু কেনেকৈ কৰিব লাগে সেই ধৰণে গাবলৈ অকণ চেষ্টা কৰিলোঁ হাৰমনি চাৰমনি কিবা কিবি থাকিব কালাৰফুল হ'ব তাৰমানে অকণ মানে গ্ৰুপ এটা যায়তো সেইটো এষ্টাব্লিছ কৰিব কাৰণে সকলো অসমৰ ৰাইজে গম পাইছে যে ভাইমনদা বুলি চিনেমা এখন আহি আছে এই মেণ্ডলিনখন আছে সৰু যেতিয়া মেণ্ডলিনখনত অকণমান এনেকৈ হাতখন মেলি পেলাই আৰু সেই চিনেমাখনত মই এটি গীত কোৰিঅগ্ৰাফি কৰিছোঁ আজি কাকো নিচিনো মই আজি কাকো নিচিনো মই আজি দিয়া গিলাচ ভৰাই বিয়াৰ ব্ৰেণ্ডি হুইস্কি এই গানটোৰ কাহিনী বহুত দীঘলীয়া আচলতে মই লগ পালোঁ ভাইমনদাহঁতৰ সেই বেণ্ডটোতে মিউজিক কৰা এজন মিউজিচিয়ান উদয়শংকৰ বৰা তেওঁ এতিয়াও প্ৰায় সন্ধিয়া সন্ধিয়া ভায়লিন সদায় বজাই থাকে আৰু তেওঁৰ লগত তেতিয়া ইণ্টাৰভিউৱেল চেন্সেৰে মই কথা পাতি আছিলোঁ তেওঁ কথাত মই ক'লে যে আমি তেনেকৈ সেইখিনি সময়ত ভাইমনে গান লিখিছিলে আৰু তেওঁ ভাইমনে নিজেই সুৰ কৰে মই বোলো তেনেকুৱা গান কিবা মনত আছে নেকি অকণ মনত প্ৰায় এনেকৈ গুণগুণাই মোক এই আজি কাকো নিচিনো মই আজি দিয়া গিলাচ ভৰাই বাকী দাদা জীৱনৰ লগৰী বিয়াৰ ব্ৰেণ্ডি হুইস্কি মই কথাখিনি গোটেই বস্তুখিনি ৰেকৰ্ড কৰিবলৈ লৈ গুচি আহিলোঁ স্কুলীয়া কলেজীয়া সেইখিনি সময়তে তেওঁলোকে কৰা 60 দশকৰ আৰম্ভণিৰ সময়খিনিত তেওঁলোকে এইটো গান কৰা টিনেজ কালটোত এনেকুৱা লোকেশ্যন আমি বিচাৰিব লগা হৈছে তিতাবৰ যোৰহাট কাৰ্বি আংলং তাৰপিছত বোকাখাটৰ ভিতৰত এটা খুব ধুনীয়া লোকেশ্যন কাৰ্বি আংলঙে কয় সেইখিনি বিয়াৰ ব্ৰেণ্ডি হুইস্কি আজি কিছুদিনৰ আগতে জাষ্ট গানটো ৰিলিজ হৈছে আৰু ভাইমনদাই নিজে লিখা গান তাত সমীৰদাৰ ইনপুট সোমাই আছে গানটোৰ এক্সপিৰিয়েঞ্চৰ কথা যদি ক'বলৈ যাওঁ বিৰাট এটা মৰম লগা এক্সপিৰিয়েঞ্চ শ্ৰীমন্তক দা তেখেতক ধন্যবাদ দিব লাগিব তেখেতে যথেষ্টখিনি সময় দিছে আচলতে Beer, brandy, whiskey.